টোলগেটত যে আমি পইচা দিব লাগে, টোলগেটত কিয় পইচা দিব লাগে? আমাক পৰিবহণ মন্ত্ৰী, আমাক পথ পৰিবহণ মন্ত্ৰী আমাক ক'ব পাৰিবনে, এনচাৰটো দিব পাৰিবনে যে টোলগেটত যে আমি পইচা দিব লাগে, কিয় পইচা দিব লাগে? আমিতো অলৰেডি টেক্স দিয়াই যায়। আমি এখন গাড়ী কিনিলে, ধৰি ল'লোঁ 10-12 লাখ টকাৰ এখন গাড়ী কিনিলে, অলৰেডি আমি যে ৰাস্তাত গাড়ীখন চলাম, তাৰ বাবেতো আমি 3 লাখ 4 লাখ টকা টেক্স দিওঁ। তাৰপিছতো টোলগেটত কিহৰ টেক্স লাগে? 2 লেন হাইৱে এটাত কিহৰ টেক্স দিব লাগে? 3 লেন ধৰি ল'লোঁ, 3 লেন হাইৱে এটাত, আমাৰ লাক্সাৰী হাইৱে দিয়া নাই নহয়, 3 লেন হাইৱে এটাত কিহৰ টেক্স দিব লাগে? তাতে 10টা-20টা স্পীড ব্ৰেকাৰে থাকিব, 12টা-13টা টোলগেট বহাব, ঘেণ্টা কৰিব টোলগেট দিব লাগে, বালৰ টোলগেট লাগে। টোলগেটৰ কাৰণে কিমান কৰোৰ টকা লুটি আছে আপোনালোকে। হয়তো গাড়ী কিনোতে টেক্সটো বন্ধ কৰি দিয়ক, নহ'লে টোলগেটতে পইচা লওক, যিকোনো এটা কৰক। দুইটা বস্তু কিয় কৰিব লাগে? মোক এইটো কথা উত্তৰ দিয়কচোন। ডাবল পইচা দিব লাগে। চালা, আমি যদি চাৰিআলিৰ পৰা গুৱাহাটীত যাওঁ, মদনপুৰত টোলগেট এটা, যদি বাই চান্স নগাঁও যাওঁ, মদনপুৰত টোলগেট পাম, সোণাপুৰত পাম, নগাঁৱত পাম। এইটো কিবা কথা হ'ল নেকি? এটাই টেক্স লওক, বাৰ কিহৰ টেক্স লাগে? পেট্ৰলত দিব লাগে, ইথানল মিক্স আছে, কিবা মিক্স আছে। এটা ঘেণ্টা বালৰ কেলা হেৰি লাগে নেকি তহঁতক? কেলা